দিবলৈছে মতে ব্ৰেকিং নিউজ জামুগুৰিহাটৰ সমীপৰ চতিয়াৰ ৰাজপথত দাও জ্বলি উঠিল এখন মটৰচাইকেল। Yamaha RX 100 মটৰচাইকেল এখন ষ্টাৰ্ট দিবলৈ যাওঁতে দাও জ্বলি উঠিল ৰাজপথতে। মটৰচাইকেল লৈ ৩ নং আদাবেটি গাঁৱৰ আবুল কালামে চতিয়ালৈ আহিছিল আৰু ষ্টাৰ্ট দিবলৈ লওঁতে সংঘটিত হয় এই দুৰ্ঘটনা। আৰু ইতিমধ্যে এই দৃশ্য চাবলৈ ৰাজপথত ভৰি পৰিল জনতা। এই অগ্নিত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় মটৰচাইকেলখন। আৰু পুনৰবাৰ জনাইছোঁ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ জামগুৰিহাটৰ সমীপৰ চতিয়াৰ ৰাজপথত দাও জ্বলি উঠিল এখন মটৰচাইকেল। Yamaha RX 100 মটৰচাইকেলখন ষ্টাৰ্ট দিবলৈ যাওঁতে দাও জ্বলি উঠিল ৰাজপথতে। মটৰচাইকেলখন লৈ ৩ নং আদাবেটি গাঁৱৰ আবুল কালামে চতিয়ালৈ আহিছিল আৰু ষ্টাৰ্ট দিবলৈ লওঁতে সংঘটিত হয় এই দুৰ্ঘটনাটো। আৰু ইতিমধ্যে দৃশ্য চাবলৈ ৰাজপথত ভৰি পৰিল জনতা। এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে মটৰচাইকেলখন। জামগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, নিউজ জামগুৰি। টেংকিটো অলপ লিক আছিলে, এইমাত্ৰ ডিপুৰ পৰা তেল 7 লিটাৰ ভৰাই আনিলে, আনি পেলাই ইয়াত ৰখাই পেলাই হোটেলত বোলো খাবৰ কাৰণে। হোটেলৰ পৰা আহি পেলাই চালোঁ যে টেংকিটো তিতি আছে। তেতিয়া সন্দেহ লাগিল টেংকিটোৰ পৰা তেল ওলাই আছে নেকি। তেতিয়া মোৰ ভাইটিটোক ক'লোঁ ব'ল লেভেল পাইপ আনোগৈ, লেভেল পাইপ আনি পেলাই তেলটো আনলোড কৰি পেলাওঁ। লেভেল পাইপ আনি যাওঁতে বোলে দুইটাই গাড়ীত উঠিলোঁ, উঠি পেলাই সি গাড়ীটো ষ্টাৰ্ট দিছে, একবাৰত ধৰা নাই। ছেকেণ্ড বাৰত তাৰ মানে ষ্টাৰ্টটো ধৰা নাই, ডাইৰেক্ট জুইটো মাৰি দিলে, ভক্কে জুই উঠি গ'ল। মোৰ ভাইটিটো গাটো লাগিছিলে, বেগটো পেলাই পেলাই আমাৰ জানটো বাচালোঁ। ক'ত গ'ল ভাইটি? এইটো ইয়াতে ৰখি আছে। হেৰি কি কয় তোমাৰ কি গাড়ীখন কি গাড়ী? গাড়ীটো হুণ্ডা গাড়ী আছে। কি হুণ্ডা? হিৰো হুণ্ডা নেকি? হিৰো হুণ্ডা। কাৰ গাড়ী আছে? গাড়ীটো আমাৰ পাৰ্টনাৰৰ, মানে লৈ আহিছোঁ কামত যাম বুলি। তোমাক ক'ত জ্বলিলে তোমাৰ? বডি চৰি তাৰমানে